Hello guys, welcome back to my YouTube channel. সকলোকে পৰিকে ব্লগলৈ স্বাগতম জনাইছো। আজি মই যাবলৈ ৰেডি হৈছো 30 অক্টোবৰ চাবলৈ আৰু আপোনালোককো দেখাম ভিডিওটো হেকলৈকে চাই থাকিব। এতিয়া আমি গৈ আছো 30 অক্টোবৰ চাবলৈ। এইফালে ছট পূজা পতা হৈছে। এইটো হৈছে মেইন গেট। ফাইনালি এতিয়া আমি আহি পাই গলো। আপোনালোকক দেখাম ভালদৰে বাহিৰৰ পৰা। এইখন ভিতৰলৈ সোমাই যোৱা মেইন গেটখন। এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছো। এইফালে সাইডত গাড়ী ৰখাৰ ব্যৱস্থা কৰি দিয়া হৈছে। লাহে লাহে মানুহ আহিছে আৰু পৰিকে ব্লগ চেনেলটো আপোনালোকে চাই দিব সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সকলোৱে সাপোৰ্ট কৰিব ভিডিও বনাইছে নে ভিডিও নাই বনোৱা বনাব মানে লাহে আজি বনাইছিলা আজি বনাইছো আমাৰ আজি দিন আহিব নোৱাৰিলো যে হেকাৰণে আৰু আজি ঠিক আছে আজি দাম ঠিক আছে তাতে ভালদৰে জানে বাংকা আগমৰ বিষয়ে দুআষাৰমান ক'ব। বাংকা আগম দবাঙে এই আগম দবাংটো আমি পালন কৰি
ভাষা আছে, সংস্কৃতি আছে আৰু এই ভাষা সংস্কৃতিটো 1985 30 অক্টোবৰত অসম চৰকাৰে মিচিং ভাষাটো স্বীকৃতি দিছে। এই ভাষাটোক আমি জীয়াই ৰখা আৰু এই ভাষাটো জীয়াই নাৰাখিলে মিচিং জাতিৰ কোনো অস্তিত্ব নাথাকিব। গতিকে আমি মিচিং ভাষাটো জাতীয় অস্তিত্বটো ৰক্ষাৰ স্বাৰ্থত আজি আমি এই 30 অক্টোবৰটো অসম চৰকাৰে ভাষা স্বীকৃতি দিৱস হিচাপে আমাক স্বীকৃতি দিয়াৰ পিছৰ পৰা আমি ডিমুখ বাংকাগম গাবাগে নিজস্বভাৱে স্বকীয়তাৰে সকলো আমাৰ মিচিং জনগোষ্ঠীৰ মাজত আমি ভাষা স্বীকৃতি দিৱস পালন কৰি আহিছোঁ আৰু এতিয়া সুন্দৰভাৱে পালন কৰি আহিছোঁ। আৰু সেই ভাষাটোৰ ৰক্ষাৰ স্বাৰ্থত আমি সকলো ত্যাগ কৰিছোঁ। সকলো মানে যিকোনো মুহূৰ্ততে কিবা এটা হৈছে যদিও আমি ইয়াক ত্যাগ কৰি আমি ইয়াক আমাৰ সংস্কৃতি, আমাৰ যিটো জাতীয় সংস্কৃতি, নাচেই হওক, গানেই হওক, ঐনিতমেই হওক বা সকলো জীয়াই ৰখাৰ স্বাৰ্থত আমি ইয়াক প্ৰতিজ্ঞাবদ্ধভাৱে আমি ইয়াক আগুৱাই নিবৰ কাৰণে আৰু কৰি আছোঁ আৰু কৰি থাকিম আৰু কৰি থাকিব লাগিব আৰু কৰি যাব লাগিব। এইটোৱে আমাৰ মূল উদ্দেশ্য। ব্লগৰ ইউটিউব চেনেলটো সকলোৱে চাওক আৰু ইয়াৰ যোগেদি আমাৰ জাতিটো সংস্কৃতিটোক সকলোৱে উপভোগ কৰক তাৰে কামনা কৰি আজি মই থেংক ইউ তাঁতক। ধন্যবাদ। ইমানতে মোৰ ভিডিঅ'টো সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই গাইজ।